নমস্কাৰ এই মুহূৰ্তত আহি পাইছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিবলৈ লৈছে এটা বিগ ব্ৰেকিং নিউজ। কাইলৈ সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 11,599 টকাৰ প্ৰকল্প উদ্ভাৱন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে তামাৰ হাটৰ গংগাধৰ নদীৰ সন্ধানহীন মহিলা। পানী আনিবলৈ গৈ সন্ধানহীন ৰূপসী বিবি নামৰ মহিলাগৰাকী। উজান পেটলা প্ৰথম খণ্ডৰ BS ক্লাবৰ সমীপত সংঘটিত হয় এই ঘটনা। পৰৱৰ্তী খবৰটো হৈছে জামিন লাভ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 6 অভিযুক্ত। কা আন্দোলনৰ গোচৰত দোষী সাব্যস্ত হৈছিল কৃষক মুক্তিৰ 6 অভিযুক্ত। জামিন লাভ পৃথিৱীৰাজ দলে প্ৰভাত চেতিয়া প্ৰদীপ নাৰ্জাৰীৰ লগতে হৰমুজ আলী আৰু অভয় দে। পৰৱৰ্তী খবৰটো হৈছে শোণিতপুৰৰ অকাবস্তি বঙালী গাঁৱত জব্দ নকল ধনসহ ড্ৰাগছ। চাৰিদুৱাৰ আৰক্ষীৰ অভিযানত জব্দ ৭৩টা ড্ৰাগছ ভৰ্তি কেণ্টেইনাৰ সহ চাবোনৰ বাকচ, ড্ৰাগছৰ লগতে এখন নকল সোণৰ নাও। জব্দ আৰক্ষীৰ ৰক্ষী মালিক ফিৰোজ খান, বসু বৰাই, ৰেহেনা খাতুনক আটক।